তুমি অলপ মনে মনে থাকিলে মই কম সেইটোৱে কথা আচলতে এইবিলাক আমি গুৰুত্ব নিদিওঁ এইফালে তো হেল্ল' গাইজ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ফাইনেলি আমি তিনিচুকীয়া গৈছোঁ তিনিচুকীয়া বাইপাছ হৈ কিনে যাম বুলি ভাবিছিলোঁ একচুৱেলি গাইজ আমাৰ ওচৰত লাইচেঞ্চ নাছিলে সেইকাৰণে আমি মানে লাইচেঞ্চখন এপ্লাই কৰিব দিছিলোঁ লাৰ্ণাৰ এখন দিছে লাৰ্ণাৰখনৰ মানে তথাপি ধৰে মানে পিছফালে এজন মানুহ লাগিব বুলি ড্ৰাইভিং লাইচেঞ্চ থকা মানুহ সেইকাৰণে আমি মানে বৰ্তমান লুকাই কিনে অলপ মানে যাব লগা হৈছে ৰাতি সেইদিনাখন ধৰিছিলে মানে আমাৰ মই ভিডিঅ' মোৰ কেমেৰা ৰেকৰ্ডিং নাছিলে তো গাইজ আমি ফাইনেলি বেলেগ ৰাস্তা দি আহি গ'লোঁ এতিয়া বেলেগ একচুৱেলি গাইজ আমি ৰাস্তাটো চিনি নাপাওঁ মানুহ এজনক সুধি লৈছোঁ দাদা এইফালে পৰা বাইপাছ ওলাব নোৱাৰি নেকি এইফালে পৰা বাইপাছ ওলাব ৰাস্তা আছে না তুমি ক'ত যাবা বাইপাছ ওলাম তুমি যাবা ক'ত তিনিচুকীয়া যাম তিনিচুকীয়া যাবা এইফালে চিধা গুচি যোৱা সেই তাত বাইপাছটো ওলাব চিধা এইটো গ'লে চিধা এইফালে পৰা নোৱাৰে সেইটোৱে যাব নাই 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 আপুনি নাজানে কিছুমান মানে এইটো বাগান বাগান হৈ যাব ন বেছি তুমি অলপ মনে মনে থাকিলে মই কম কওক সেইটোৱে কথা আচলতে এইবিলাক আমি গুৰুত্ব নিদিওঁ এইফালে যদি তোমাক পঠাবলৈ এইটো মৰাণ গাঁও তোমাক এইফালে তুমি পঠাই দিম তোমাৰ ৰিক্স হ'ব তুমি এনে কেতিয়া লৈ আছা তুমি থপিয়াইও লৈ ল'ব তুমি কি বুলি ভাবা মই মাষ্টৰ কৰোঁ क्या बात है सर क्या बात है सर এইফালে চিধা যোৱা সেই তাত যোৱা আৰু চিধা এনেকৈ যাবা ৰিক্সত যাব নালাগে ঠিক আছে থেংক ইউ একচুৱেলি গাইজ মই চলোৱা নাছিলোঁ স্কুটিখন মোৰ ভাইটিয়ে চলাই আছিলে